নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জুৰি আৰু মোৰ পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বনাবলৈ লৈছোঁ আজি একেবাৰে এটি সহজ ৰেচিপি। আহকচোন চাওঁ। মই বনাবলৈ লৈছোঁ আজি চুজিৰ বৰফি, আৰু ইয়াৰ কাৰণে মই লৈছোঁ সৰু বাতি এটাৰে চুজি 1 বাতি আৰু চেনি আধা বাতি, আৰু ইয়াতে মই দি দিম এতিয়া ঘি 1 চামুচ, আৰু ঘিখিনি মই এতিয়া অকণমান গৰম হ'বলৈ দি ইয়াতে চুজিখিনি দি দিম। গেছটো কম কৰি ল'ব, নহ'লে চুজি জ্বলি যাব পাৰে। এতিয়া চুজিখিনি দি দিছোঁ। এতিয়া চুজিখিনি ইয়াত দিয়াৰ পিছত একেবাৰে লাহে লাহে আমি এনেদৰে লৰাই থাকিম অলপ সময়। আচলতে যিহেতু লকডাউনৰ সময়, সেইটো কাৰণে বাহিৰৰ পৰা তেনেদৰে একো মিঠাই আনিব পৰা হোৱা নাই। মিঠা খাবলৈ মন যোৱাত ভাবিলোঁ আজি এনেকৈয়ে চুজিৰ বৰফি বনাই খাওঁ। আৰু ইয়াত দিবৰ কাৰণে ধৰক তেনেকুৱা একো ড্ৰাই ফ্ৰুটছ বা তেনেকুৱা একো সামগ্ৰী নাই, খুব কম আছে। সেইটো কাৰণে মই ইয়াতে মিক্স নকৰোঁ। এতিয়া লাষ্টত দিম 2-এটা বস্তু, আপোনালোকে চাই যাওক। এইখিনি মই এনেদৰে ৰঙা হোৱালৈকে ভাজিম। এতিয়া ইয়াতে মই চেনিও দি দিলোঁ, আৰু এনেদৰে ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াতে পানী দিম। পানীখিনি মই গৰম কৰি লৈছিলোঁ, আৰু পানীখিনি এনেদৰে দি অলপ সময় এইখিনি লৰাই থাকিম। পানী দিয়াৰ পিছত এইখিনি এনেদৰে 2-3 মিনিটমান আমি লৰাই থাকিম। খুব কম সময়ৰ ভিতৰত হৈ যায় চুজিৰ বৰফিটো। ইয়াতে মই ইলাচিও দি দিছোঁ, অকণমান গোন্ধটো ভাল আহিবৰ কাৰণে। ইয়াতে মই কেতিয়াবা তেজপাতো ব্যৱহাৰ কৰোঁ এনেকৈ বনাই খালে, কিন্তু আজি মই ইলাচি দি দিছোঁ। হৈ গ'ল এতিয়া আমাৰ চুজিৰ বৰফি। অলপ পিছতে আমি এইখিনি নমাই পেলাই এখন কাঁহীত ল'ম। এতিয়া কাঁহীখনত মই অকণমান তেল সানি ল'ম, নহ'লে কাঁহীখনত লাগি ধৰিবও পাৰে। এয়া চাওক, অকণমান তেল দিছোঁ। দি পেলাই এতিয়া চাৰিওফালে তেলখিনি মোহাৰি লৈছোঁ কাঁহীখনত, তেতিয়া লাগি নধৰে। ইয়াতে যিহেতু কলপাত পাবলৈ নাই ওপৰত হেঁচিবৰ কাৰণে, সেইটো কাৰণে মই কি ব্যৱহাৰ কৰিছোঁ দেখুৱাম আপোনালোকক। গোটেইখিনি মই ইয়াত কাঢ়ি ল'লোঁ। কাঁহীখনত অকণমান গৰম হৈ আছে, সেইটো কাৰণে মই অকণমান মেলি লৈছোঁ। গৰম হৈ আছে পূৰা। এতিয়া এইখিনি মই অকণমান প্ৰথমতে হাতেৰে মেলি ল'লোঁ। তাৰপিছত দেখিছেনে, মই এটা বাতি ব্যৱহাৰ কৰিছোঁ, কাৰণ তলটো সমান চাইজৰ মোৰ প্লেট নাই যিহেতুকে, সেইটো কাৰণে মই এই বাতিটোৰে চবফালে সমান কৰি লৈছোঁ, আৰু এতিয়া এখন চুৰিৰে পিচ কৰি লৈছোঁ। এনেদৰে মই আটাইকেইটা এনেকৈ পিচ কৰি ল'ম। শ্বেপটো আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি দিব পাৰে। এনেদৰে আটাইখিনি কাটি ল'ম। আমাৰ কাটি হৈ গ'ল। এতিয়া মোৰ ঘৰতে কেইটামান আছিল কাজু আৰু কিচমিচ, সেইকাৰণে মই ভাজোতে নিদিলোঁ, ওপৰত দিবৰ কাৰণে ৰাখি দিলোঁ। আৰু এতিয়া মই এটা এটাকৈ প্ৰতিটো পিছত লগাই যাম। তেতিয়া দেখিবলৈও ধুনীয়া হয়, আৰু কাজুটো এনেদৰে খাই ভালো লাগে, সেইটো কাৰণে মই এনেদৰে দি ৰাখিছোঁ। আটাইকেইটাতে মই এনেদৰে দি লোৱাৰ পিছত এখন প্লেটত পিচকেইটা সজাই ল'ম। কেতিয়াবা মই ঘৰত একো নাথাকিলে
এনেদৰে বনাই খাওঁ। যিহেতু বিস্কুট চব সময়তে খাবলৈ মন নাযায়, সেইটো কাৰণে মই এনেদৰে বনাইছোঁ। চাওকচোন, পিচকেইটা খুব সুন্দৰ হৈছে, খাবলৈও খুব ভাল হৈছিল। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবচোন। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। ধন্যবাদ।